हेलो गाइस मैं चित्रमंडले আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো গাইস আজিৰ এই ভিডিঅ'টোত মই কম আপোনালোকে ইউটিউবত সাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰিব পাৰে গাইস সাবস্ক্ৰাইবাৰ হাইড কৰাৰ হেতুৰ কাৰণ যে যদি আপুনি ইউটিউবত নতুন বিগিনাৰ হয় তেতিয়া কি হয় আপোনাৰ যদি সাবস্ক্ৰাইবাৰ কম থাকে তেতিয়া ভিউয়াৰ্সে আপোনাৰ ভিডিঅ'টো কন্টেন্ট ভাল হলেও আপোনাক নলেজেবল নহয় বুলি ভাবি ল'ব পাৰে সেইবাবে আপোনাৰ সাবস্ক্ৰাইব নকৰিব পাৰে যদি আপুনি ডাঙৰ ক্ৰিয়েটৰ হয় তেতিয়া ডাঙৰ ক্ৰিয়েটৰবোৰৰ কি হয় সাবস্ক্ৰাইবাৰ বেছি থাকে আৰু লগতে ইহঁতক ভাবি লয় ইহঁতৰ ভিডিঅ'বোৰ নলেজেবল সেইবাবে ইহঁতক পটকে সাবস্ক্ৰাইব কৰি দিয়ে আজিৰ ভিডিঅ'টো আপুনি হেকলৈকে চাই যাওক আপুনি সাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰে আপুনি সম্পূৰ্ণ বুজি পাব আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে আপুনি লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক যাতে আপুনি ইনফৰমেটিভ ভিডিঅ'বোৰ আগতে পায় গাইস বলক আমি তেন্তে সময় নষ্ট নকৰি আৰম্ভ কৰোঁ গাইস আপুনি প্ৰথমে ক্ৰম ব্ৰাউজাৰত যাওক ক্ৰম ব্ৰাউজাৰত গৈ আপুনি গুগলত আপুনি টাইপ কৰক youtube.com বুলি youtube.com কৰাৰ পাছতে আপুনি ওপৰত তিনটা ডট আছে আপুনি তাতে আপুনি ক্লিক কৰি আপুনি ডেস্কটপ সাইট কৰি লওক তেতিয়া আপোনাৰ মোবাইলত হলে আপোনাৰ কম্পিউটাৰ নিচিনাকৈ ডেস্কটপৰ নিচিনাকৈ আপোনাৰ দেখাব ডেস্কটপৰ নিচিনাকৈ ওলালে গাইস আপুনি তাৰ পিছতে আপুনি আপোনাক মই জুম কৰি দেখাই দিছো আপুনি নিজৰ প্ৰফাইলত বা আপোনাৰ লগত আপুনি ক্লিক কৰক আপোনাৰ চেনেলটোৰ লগত ক্লিক কৰাৰ পাছতে গাইস আপুনি YouTube ষ্টুডিও তাত আপুনি ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পাছতে গাইস আপুনি তললৈ স্ক্ৰল কৰি আহক তললৈ স্ক্ৰল কৰি আহি আপোনাৰ একেবাৰে তলত আপুনি সেটিং অপচনটো পাব এই সেটিং অপচনটো আপুনি ক্লিক কৰি দিব সেটিং অপচনটো ক্লিক কৰাৰ পাছতে গাইস আপুনি এই জেনাৰেলৰ তলত আপুনি চেনেল বুলি দেখিছে চেনেলত আপুনি ক্লিক কৰক চেনেলত ক্লিক কৰাৰ পাছতে আপুনি এডভান্স সেটিং কৰি দিব এডভান্স সেটিংত আপুনি ক্লিক কৰাৰ পাছতে আপুনি তললৈ স্ক্ৰল কৰি আহক গাইস আপুনি এডভান্স সেটিংত যেতিয়া ক্লিক কৰে তাৰ পিছত আপুনি তললৈ স্ক্ৰল কৰি আনক তললৈ আপুনি স্ক্ৰল কৰাৰ পাছতে আপুনি দেখিব সাবস্ক্ৰাইবাৰ একাউন্ট এটা আপুনি টিপ মাৰ্কটো আপুনি অতৰাই দিব টিপ মাৰ্কটো যেতিয়া আমি দি থকা হয় তেতিয়া আপোনাৰ কি হয় সাবস্ক্ৰাইবটো আপোনাৰ আনে দেখা পায় এটা আপুনি সাবস্ক্ৰাইবাৰ একাউন্টৰ তলতে আপুনি টিপ মাৰ্কটো অতৰাই দিব অতৰাই দিয়াৰ পাছতে আপুনি ইয়াত কিনাৰত আপোনাৰ ৰাইট সাইডৰ কিনাৰত আপুনি সেভ কেনসেলৰ সেভ দেখিব আপুনি ইয়াতে সেভ কৰি দিব গাইস এতিয়া সাবস্ক্ৰাইবাৰ হাইড হৈ গ'ল এতিয়া আপোনাৰ ভিডিঅ' কোনোবাই দেখিলেও আপোনাৰ সাবস্ক্ৰাইবাৰ নেদেখে গাইস এইটো আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো আপুনি ভাল পায় তেন্তে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব লগতে আপোনাৰ বন্ধুবৰ্গলৈ আপুনি শেয়াৰ কৰিব যাতে সকলোৱে গম পায় কেনেকৈ ইউটিউবত সাবস্ক্ৰাইবাৰ হাইড কৰিব পাৰে